প্ৰথমতে ভিডিঅ'টো চোৱাৰ পিছত ফানি কমেণ্টবোৰ পঢ়ো। গাইজ জীৱনত ভূমিকম্প চুনামি লকডাউন নোটবন্দী চব দেখা পালো কিন্তু জীৱনত এটাই বস্তু দেখা নাপালো সেইটো হ'ল আমি সৰুতে আঁকা প্ৰাকৃতিক দৃশ্যটোৰ সূৰ্যটো উদয় হোৱা এতিয়া সাক্ষী আছে গোটেই ক্লাছৰুমটো যদি বহি চেক কৰা যায় আৰু তাত সূৰ্যটো ভালকে উদয় হোৱা দেখা নাপা জুঙা জুঙা তিনিখনমান পাহাৰ থাকব তাৰে ওপৰত দি সূৰ্যটো একচিঙা ওলব আৰু পোহৰটো হেলোজেনৰ দৰে ডাইৰেক্ট নদীটো দে পৰে আৰু আমি যি জীৱনত একো কৰিব পৰা নাই গৰিব হৈ আছো আমাৰ চিন্তাধাৰা সৰুতেই দৰিদ্ৰ সীমাৰ হাত তলত আছিল কাৰণ চবৰে প্ৰাকৃতিক দৃশ্যকেইটা চেক কৰি চাবি সেই নদীটোৰ ওচৰত এটাৰো বিল্ডিং ঘৰ দেখা নাপা চবৰে সেই জুপুৰি ঘৰটোৱে দেখা পাবি এনেকুৱা জুঙা জুঙা মই চৰকাৰক আহ্বান জনাওঁ যে এই পাকা ঘৰৰ আঁচনি বেলেগক পাছত দিবি এই আগতে আমাৰ স্কুলত পঢ়ি থকা চলিকেইটাৰ সেই প্ৰাকৃতিক দৃশ্যটোত আগতে বিল্ডিং এটা বনাই দিব লাগে দাদাই কিন্তু ফ্ৰীতে ডিগ্ৰী পাব লগা সঁচা ৰহস্যৰ কথা কৈছা আমি সৰুতে কৰি অহা ভুলবোৰক শুধৰণি কৰি দিলা ঠেট ইমান সঁচা কথাবোৰ কয় আপুনি অসমৰ জাতীয় ছবি বুলি ঘোষণা কৰিব লাগে